নমস্কাৰ মই জিতেন আৰু আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ অসমৰ নট জনপ্ৰিয় মানে জনপ্ৰিয় নোহোৱা ইউটিউব চেনেল লাষ্ট ব্লগ উইথ জিতেনলৈ। আজি আমি আহিছোঁ বনভোজ খাব, ইয়ানি পিকনিক খাব আহিছোঁ। তাকো হোৱা এতিয়া টাইম হৈছে মোটামুটি 12টা বাজিব আৰু লগতে আমি আহিছোঁ এইখন বাছ লৈ, গোটেই গাড়ী খালী। তাৰপিছত এতিয়া এইফালে আমাৰ মানে খাদ্যৰ কাৰণে বনোৱা চলি আছে। এতিয়া আপোনালোকক মই দেখাব চেষ্টা কৰি আমাৰ য'ত মানে ভোজন ষ্টাৰ্ট হৈ আছে। ডাইৰেক্ট পিকনিক পৰা আহি পেলাই মই ক্লিপটো বনাই আছোঁ। এটা কথা ক'বলৈ মই খুব ইচ্ছা আছে যে আমাৰ যিজন গাড়ীৰ মালিক বা অৰ্থাৎ গাড়ীৰ ড্ৰাইভাৰ এজনে আছিলে, দাদাজনে আমাক যথেষ্ট হেল্প কৰিছে। যিহেতু আমি ভালকৈ ভাত বনাব জনা নাছিলোঁ পিকনিকত যাই পেলাই, কিন্তু দাদাজনে আমাক ভাত বনাত সহায় কৰিছে। আদি গাড়ী চলাই লৈ গৈছে আমাক হোৱালৈকে, বঢ়িয়াকৈ ঘূৰাইছে। বহুত ধেমালি কৰিছোঁ, হাঁহি ধেমালি কৰিছোঁ দাদাৰ লগত। দাদাক ইয়াৰ পৰা আমি ধন্যবাদ দিব খোজোঁ, মানে মই ধন্যবাদ দিম একচুৱেলি। দাদাক বহুত ধন্যবাদ যদি আপুনি ভিডিঅ'টো চাই আছে। আশা কৰোঁ দাদাৰ লগত একেলগে আৰু পিকনিক খাম। আমি দাদাৰ বাছখন লৈ যাম, দাদাই আৰু আমাক এনেকৈ হেল্প কৰিব। দাদাক কিন্তু বহুত ধন্যবাদ ইয়াৰ পৰাই। আই চেলিউট দাদা, আপুনি বহুত ডাঙৰ কাম কৰিছে আৰু এয়া মোৰ পৰা বহুত বহুত ধন্যবাদ। চিকুন চিকুন আপি গিলাং মাছ মারবা যায়, মাছ মারবা যায়। জাখা মারা চলে রেহে মুকে ঘুরি চাই, জাখা মারা চলে রেহে মুকে ঘুরি চাই। চিকুন চিকুন আপি গিলাং মাছ মারবা যায়, মাছ মারবা যায়। জাখা মারা চলে রেহে মুকে ঘুরি চাই, জাখা মারা চলে রেহে তোকে ঘুরি চাই। ও জিতে জিতে লোকে জারির জেকে গরে তুরি মাগুর শিঙি খলে ভরাই ধরে। ও জিতে জিতে লোকে জারির জেকে গরে তুরি মাগুর শিঙি খলে ভরাই ধরে। চিকুন চিকুন আপি গিলাং মাছ মারবা যায়, মাছ মারবা যায়। জাখা মারার চলে রেহে মুকে ঘুরি চাই, জাখা মারার চলে রেহে তোকে ঘুরি চাই। এতিয়া যাম যিটো আমাৰ মেইন মানে যিটো খাচ বস্তু, ইয়ানি কি হোৱাৰ খাচ বস্তু, সেই বস্তুলৈ যাম আৰু আপোনালোকক দেখাম। আৰু খাচ বস্তুটো হৈছে এইটোৱে, ইয়ালৈকে যাম, যাইখিনি আপোনালোকক দেখাম। আৰু আমাৰ লগত যিবিলাক আহিছে আমি কি খাম গোটেইখিনি দেখাম আজি, গোটেইখিনি দেখাব চেষ্টা কৰিম। তো গতিকে ভিডিঅ'টোৰ লগত জড়িত হৈ থাকোঁ। এতিয়া বৰ্তমান আমি কৈ আছোঁ এনেকৈ নদী বুলি ক'লে কি ক'ম একো বুজি পোৱা নাই। ৰ'বা এনেকুৱা বৰ্তমান ইয়াৰ পৰা যদি পৰি যায় নহয় কোনোৱে বাচাব পাৰিব, কাৰণ উই আৰ হিউমেন। গোটেই এনেকুৱা পৰিস্থিতি ঐ মা
এইফালে আমাৰ আঞ্জা কাটিয়া চব্জি কাটি আছে বিহু অকল এইখিনি জানে, বেলেগ বস্তু কাটিব নাজানে। আমি তাৰপিছত দেখাম যে ভাত কোনে কোনে বনাই আছে, কি খাম এইখিনি। ইফালে আমাৰ ৰান্ধনি ইয়াতে চাগে কিবা ভাজা বনাব, ভাজিৰ লগতে মাংসখিনি ইয়াতে ভাতখিনি হৈছে আমাৰ অলৰেডি। গোটেইখিনি কাম কৰি মোৰ লম্পেণ্ট ফাটি গ'লে এইখিনি লম্পেণ্ট ফাটি গৈছে, তথাপি উপায় নাই, পিকনিক খাবাইছোঁ, কিবা নহয় কিবা এটা হৈ যাব। এই হৈছে ৰিচাৰ্ট। এই ভিডিঅ'টোত বহুত বস্তু দেখাবলগীয়া আছিলে, কিন্তু বন্ধুসকল কি ক'ম, মানে ইমানেই মানে হাল্লা, তাৰমানে চবফালে মানে খালী মিউজিক, খালী গান বাজি আছে, চবে নাচি আছে, খালী হাল্লা, সেইকাৰণে একো শুনাই নাযায়। মই বহুত বস্তু দেখাব খুজিছিলোঁ, কিন্তু নোৱাৰিলোঁ, বেয়া নাপাব। নেক্সট টাইম দেখাম ভালকৈ, অকলে যাম, অকলে যাই পেলাই মনে মনে ভিডিঅ'টো বনাম, মানে চুপচাপ আৰু চবকে দেখাম। তো যিয়ে নহওক, আজি ভিডিঅ'টো যদি ভাল লাগিছে বা ভাল লগা নাই, যদি ভাল লাগিছে লাইক কৰিব, ভাল লগা নাই যদি ডিছলাইক কৰিব, কোনো কথা নাই। লগতে যদি চেনেলটো নতুনকৈ আছে বা কিবা এটা ভাল লাগিছে মোৰ ভিডিঅ'বিলাক চাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু যদি ভাল লাগিছে শ্বেয়াৰটো কৰিব, যদি ছাবস্ক্ৰাইব কৰিছে এটা শ্বেয়াৰ কৰিব। আপোনালোকে এটা ছাবস্ক্ৰাইব কৰাৰ কাৰণে আমি কোনো পইচা নলওঁ, কোনো চাৰ্জ নলওঁ। চ' প্লিজ ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব কৰিব পাৰিছে যেতিয়া শ্বেয়াৰ কৰি দিব। তো ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ বুলি ভাবিছিলোঁ, কিন্তু ভিডিঅ'টোৰ পিছলৈকে কেইখনমান পিক আপলোড কৰিছোঁ। আমি কেইজনমান গৈছিলোঁ, কেনেকৈ পিক মানে উঠিছোঁ, সেইবিলাক দেখুৱাইছোঁ। আৰু যদি আপোনালোকে চাব ইচ্ছা আছে চাওক, আৰু যদি চাব মন নাই ইয়াতে সামৰণি মাৰোঁ, কোনো কথা নাই। চ' আপোনালোকৰ ইচ্ছা আৰু পিক চালে চাওক, কোনো কথা নাই। পাহৰাগি লাগি উতনুৱা মন কাকে দেখি আজি পাগল মন, হিয়াতে সাঁচি থলো গধূলি মগন, ৰাখিবি যতনেৰে ফাগুনক মোৰ বতাহে উৰুৱাব মন। নাযাবি থৈ ফাগুনত দুমুজাত মোৰে কাষত, খেলি মেলি সেন্দুৰীয়া বুকু জেলাজ, বনৰীয়া ফুলবোৰ যেন তোৰ তাৰে কাছ সাঁতোৰং ইৰাম ধেনু